বিভিন্ন দলে চৰকাৰ গঠন কৰিব এইটো 100%। এতিয়া আমি চৰকাৰ হোৱাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠী লৈ পেলাই এই BTC অঞ্চলত কেনেকৈ কাম কৰি যাব সেই বিষয়লৈ আমি 3 দিনৰ ভিতৰতে বা 4 দিনো হ'ব পাৰে 12-13 তাৰিখ এইফালে আমি আমাৰ বিদ্যালয় দলে চৰকাৰ হোৱাৰ পিছত কি কাম কৰিব বিভিন্ন জাতি জনগোষ্ঠী লৈ পেলাই কেনেকৈ কাম কৰি যাব এইটো বিষয়লৈ আমি ইস্তাহাৰ লিখিছে আমি প্ৰকাশ কৰা নাই ৰিলিজ কৰা নাই এই 13 তাৰিখ বা 14 তাৰিখত আমি ৰিলিজ কৰিব এইটো এই মেনিফেষ্টো বা ইস্তাহাৰটো চালে আপোনালোকে চবেই বুজি পাব যে বিদ্যালয় দলে চৰকাৰটো হ'ব যিহেতু চৰকাৰ গঠন কৰি এই BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কি ধৰণৰ কাম কৰি যাব এই বিষয়ে কথাই লিখা আছে সেইটো ইস্তাহাৰটো পঢ়িলে আপোনালোকে আৰু বেছি ভালকৈ বুজি পাব।